নমস্কাৰ বহুতো লোকৰ বিশেষকৈ বয়সস্থ মানুহবিলাকৰ যেতিয়া কান্ধৰ গাঁঠিটো ওপৰ পিনে কৰিবলৈ যায় বা সাইডৰ পিনে কৰিবলৈ যায় তেতিয়ালে দেখা যায় যে এটা নিৰ্দিষ্ট এংগলৰ পৰা যদি ওপৰ ফালে উঠাব যায় তেতিয়া কান্ধৰ গাঁঠিটোত অসহ্য বিষ অনুভৱ কৰে বা ওপৰলৈ নিব নোৱাৰে এটা নিৰ্দিষ্ট এংগলৰ পৰা মুভমেন্টটো ৰেষ্ট্ৰিক্ট হৈ পৰে বাধা দি পৰে হয়তো ফ্ৰজেন শোল্ডাৰ নামৰ বেমাৰটোৰ কাৰণে এনেকুৱা অসুবিধা পাব পাৰে কিন্তু সকলো যে কান্ধৰ বিষ ফ্ৰজেন শোল্ডাৰ হ'ব তেনেকুৱা কোনো কথা নহয় এই ফ্ৰজেন শোল্ডাৰনো কি আহক আজি আমি এই ভিডিঅ'টিত আপোনালোকৰ লগত তাৰ বিষয়ে অলপ আলোচনা কৰোঁ আমাৰ কান্ধৰ গাঁঠিৰ ভিতৰত লিকুইড টাইপৰ কেপচুল থাকে আৰু সেই কেপচুলখিনি আমাৰ কান্ধৰ গাঁঠিটোৰ স্থিৰতা প্ৰদান কৰে লগতে আমাৰ কান্ধৰ যাতে অতিৰিক্ত মুভমেন্ট নহয় সেইখিনিক বাধা দি ৰাখে কিন্তু কেতিয়াবা কোনো কাৰণবশতঃ এই কেপচুলখিনি টান হৈ পৰে লগতে ফুলি যায় ভিতৰ ফালে ফুলি যায় তাৰ ফলস্বৰূপে কি হয় আমাৰ কান্ধৰ গাঁঠিৰ মুভমেন্ট লাহে লাহে কমি যাবলৈ ধৰে লগতে গাঁঠিটোত অসহ্য বিষ হ'বলৈ ধৰে ইয়াকে আমি ফ্ৰজেন শোল্ডাৰ বা এডহেচিভ কেপচুলাইটিছ বুলি কওঁ আৰু এই ফ্ৰজেন শোল্ডাৰ বা এডহেচিভ কেপচুলাইটিছ বিভিন্ন কাৰণবশতঃ হ'ব পাৰে তাৰ ভিতৰত কেইটামান কাৰণ হৈছে ডায়েবেটিছ যিবিলাক লোক ডায়েবেটিছ ৰোগত আক্ৰান্ত তেনেকুৱা লোকৰ ক্ষেত্ৰত এনেকুৱা ফ্ৰজেন শোল্ডাৰৰ প্ৰব্লেম বহুত পৰিমাণে দেখা যায় ইয়াৰ উপৰি কিছুমান মানুহৰ হাত ভাঙিলে হাতখন বহুত দিন ধৰি প্লাষ্টাৰ কৰি ৰাখিবলগীয়া পৰে আৰু তাৰ ফলতে কান্ধৰ গাঁঠিটো জাম হ'বলৈ ধৰে আৰু ফলত ফ্ৰজেন শোল্ডাৰ নামৰ প্ৰব্লেমটো দেখা পোৱা যায় আৰু ইয়াৰ উপৰি ষ্ট্ৰোক পেচেণ্টৰ ক্ষেত্ৰতো ফ্ৰজেন শোল্ডাৰৰ প্ৰব্লেম বহুত পৰিমাণে দেখা যায় লগতে কিছুমান ব্যক্তিৰ কামৰ ক্ষেত্ৰত হাতৰ কান্ধৰ গাঁঠিটো বহুত পৰিমাণে ব্যৱহাৰ কৰিব লাগে আৰু তেনেকুৱা লোকৰ ক্ষেত্ৰতো এই ফ্ৰজেন শোল্ডাৰৰ প্ৰব্লেমটো বহুত পৰিমাণে দেখা যায় আৰু সাধাৰণতে 40 বছৰৰ পিছৰ পৰা এনেকুৱা ফ্ৰজেন শোল্ডাৰৰ প্ৰব্লেম বহুত লোকৰ ক্ষেত্ৰত দেখা যায় ফ্ৰজেন শোল্ডাৰ কেনেকুৱা লক্ষণ দেখা যায় সাধাৰণতে এনেকুৱা প্ৰব্লেম হ'লে কান্ধৰ বিষটো অতিপাত থাকে আৰু ৰাতি যেতিয়া শুবলৈ যায় সেই সময়ত বিষটো ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে লগতে কেতিয়াবা কি হয় ফ্ৰজেন শোল্ডাৰত এই সন্মুখৰ মাংসখিনি বহুত পৰিমাণে টাইট হৈ পৰে ইয়াৰ উপৰিও যেতিয়া কান্ধটো আমি ওপৰ পিনে বা সাইডৰ পিনে কৰিবলৈ যাওঁ এটা নিৰ্দিষ্ট এংগলৰ পৰা ওপৰলৈ উঠাব গ'লে আমি উঠাব নোৱাৰোঁ আৰু মুভমেন্টটো ৰেষ্ট্ৰিক্ট হৈ পৰে টান হৈ পৰে বহুত এনেকুৱা লক্ষণবিলাক ফ্ৰজেন শোল্ডাৰত দেখা যায় ফ্ৰজেন শোল্ডাৰৰ প্ৰব্লেম অনুযায়ী আমি ইয়াক তিনিটা ভাগত ভগাব পাৰোঁ ইয়াৰ প্ৰথমটো ভাগ হৈছে ফ্ৰিজিং ষ্টেজ আৰু এই ষ্টেজটোক আমি পেইনফুল ষ্টেজ বুলি ক'ব পাৰোঁ কাৰণ এই ষ্টেজত আমাৰ কান্ধত বহুত পৰিমাণে বিষ থাকে আৰু এই ষ্টেজটো কিছুমানৰ 3 পৰা 6 মাহ পৰ্যন্ত থাকিব পাৰে ইয়াৰ দ্বিতীয় ষ্টেজটো হৈছে ফ্ৰজেন ষ্টেজ আৰু এই ষ্টেজত কি হয় কান্ধৰ বিষটোৰ লগতে কান্ধৰ মুভমেন্টটো কমি আহিবলৈ ধৰে আৰু কান্ধৰ গাঁঠিটো লৰচৰ কৰিবলৈ কাৰণে টান হৈ পৰে আৰু এই ষ্টেজটো কি বহুতৰ ক্ষেত্ৰত 6 মাহৰ পৰা 12 মাহ পৰ্যন্ত বা 1 বছৰ পৰ্যন্ত থাকিব পাৰে আৰু একেবাৰে লাষ্টৰ ষ্টেজ অথবা 3 নম্বৰ ষ্টেজটো হৈছে থ্ৰয়িং ষ্টেজ এই ষ্টেজটোত বহুতো লোকৰ ক্ষেত্ৰত 1 পৰা 1.5 বছৰ ভিতৰত আহি পৰে আৰু এই ষ্টেজত আমাৰ কান্ধৰ গাঁঠিৰ যিটো বিষ আছিল সেই বিষটো কমি আহিবলৈ ধৰে লগতে আমাৰ যিটো কান্ধৰ মুভমেন্টৰ ৰেষ্ট্ৰিকশ্যন আছিল বা উঠাব পৰা নাছিলোঁ সেই ৰেষ্ট্ৰিকশ্যনটো নোহোৱা হৈ যায় আৰু আমাৰ কান্ধৰ গাঁঠিটো আগতেৰে পুনৰ ঘূৰাব বা উঠাব পৰা হৈ যাওঁ আৰু ফ্ৰজেন শোল্ডাৰৰ প্ৰতিটো ষ্টেজত আমি কেনেকুৱা এক্সাৰচাইজ কৰিব লাগে ইয়াৰ বিষয়ে মই পৰৱৰ্তী ভিডিঅ'টিত আপোনালোকৰ লগত আলোচনা কৰিম ধন্যবাদ